হাই, হেল্ল', স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। নমস্কাৰ, মই শিৱাৰাণী কলিতা। আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকৰ বাবে নিশ্চয় এখন নতুন মুখ, নতুনকৈ খুলিছোঁ ইউটিউব চেনেলটো। একচুৱেলি নতুনকৈ নহয়, চেনেলটো খোলা মোৰ প্ৰায় 2-1.5 বছৰমানেই হ'ল। কিন্তু তাত কেইটামান শ্বৰ্ট ভিডিঅ'হে আপলোড কৰা হৈছে, যিকেইটাত লাইক ভিউজ একেবাৰে নাই বুলি ক'ব পাৰি। আৰু বহুদিন আগৰ পৰা মই ভাবি আছিলোঁ এনেদৰে ভিডিঅ' বা ব্লগ বনাম বুলি। একচুৱেলি ব্লগ বা ভিডিঅ' এতিয়া যিটো মই আপলোড কৰিম সেইটো ব্লগ নে ভিডিঅ' হয় নে কি হয় মই একো নাজানো, ভিডিঅ' বুলিয়েই দিছোঁ। আৰু নতুনকৈ খুলিছোঁ, আশা কৰোঁ সকলোৱে চাই ভাল পাব। তেনেকুৱা একো ব্লগ বা ভিডিঅ' হিচাপে মই বা ইউটিউবত দিম বুলি ভাবিও মই ভিডিঅ'টো বনোৱা নাছিলোঁ। এনেই মন গ'ল, মই ঘৰত গৈছিলোঁ, কাতি বিহুৰ আগদিনাখনৰ সেইটো ভিডিঅ'টো। আৰু ঘৰত গৈছিলোঁ, ঘৰৰ মানে তাত গাঁৱৰ পৰিৱেশটো বৰ ভাল লাগে মোৰ। আৰু সেই গাঁৱৰ পৰিৱেশৰ বাগানৰ কিছুমান চাহৰ বাগানৰ কিছুমান দৃশ্য মই ভিডিঅ'টোত দেখাইছোঁ। তাতে কিছুমান জমনি কথা মই কৈ থকাও আছে। আহক সকলোৱে চাওঁ ভিডিঅ'টো। মই মটু প্ৰতিদেৱ আৰু এইফালে আছোঁ কেমেৰামেন মই আৰু আমি আমাৰ বাগানখনি চাইডে আছে, চাই আহিলোঁ। তাতে এটা ভিডিঅ' বনালোঁ, কুটুহি এটা ভিডিঅ' বনাইছোঁ যেন তেন বাগানত বুলি। এটা ভিডিঅ' আজি বনাই দিলে জীৱনত চাগে ছেকেণ্ডবাৰ এইটো ভিডিঅ'টো। এইখন হৈছে খুৰাহঁতৰ বাগান। আমাৰ বাগান সেইফালে দূৰত আছে। আমি আহিছোঁ ঘৰলৈ, আহি আছোঁ। আমাৰ ঘৰ অলপ আঁৰত লুকাই আছে ঘৰটো। মটু মটু এইফালে চোৱা একবাৰ। মটু নাই, ভাৱে নিদিলি। আমিও কম ভাল লগা নহয়। খুচ চোৱা জানে দে আমাৰ ঘৰ। এডিটিং কৰি আছে, মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে এডিট কৰিছে। কেঁচৌ গছ এইবিলাক মায়ে মুগাও পোহে, তাঁত বয়, এৰী মুগা নিজেই পোহে। সিজোপা বৃহৎ পাণ তামোল এভেইলেবল, খোৱা মানুহ নাই। আগতে এটা আছিলে, আইতাই খাইছিলে, এতিয়া নাই। এইজোপা নেমু, চাগে কিমান বছৰ হ'ল নেমুজোপা? 2-3 বছৰমান হ'ল এজোপা এক্সট্ৰাকৈ। 2-3 বছৰ নহয়, বিয়া হোৱা আগৰ পৰা আছে মোৰ, বিয়া হোৱা 4 বছৰ। এতিয়াও লাগি থাকে, 12 মাহে লাগি থাকে এজোপা। এইটো আমাৰ ভঁৰাল, এইটো গোহালি। ভিডিঅ' কলত ইমান ধুনীয়া হৈ যাব। এইজনী আমাৰ জিমি গছত বগাইছে। জিমি, জিমি পলালি জিমি। তুমি মোৰটোতে বনাব পাৰা দেখোন, ভিডিঅ' কলাৰো হয়। জিমিও আছিলে আমাৰ লগত। এইফালে দেখাই। ৰ'বা। এই খালি ভাইটি, দুইটা ভাইটি খেলাত ব্যস্ত। এতিয়া আমাৰ ঘৰটো, এইটো নামঘৰ।
গধূলি হ'ব আৰু কিমান ইজিত নকৰা জেঠাই বহি আছে খুব এটা সাধাৰণ আৰু আমনিদায়ক ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ সকলোৱে চাই ভাল পালে শেষত ইউটিউবৰ এটা বেছিক নিয়ম যিটো সকলোৱে কয় লাইক ছাবস্ক্ৰাইব কমেণ্টছ এণ্ড শ্বেয়াৰ মই তাৰে গোটেইকেইটা আপোনালোকক কৰিবলৈ নকওঁ যিহেতু নতুনকৈ বনাইছোঁ ভিডিঅ' অফক'ৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নিশ্চয় ক'ম ছাবস্ক্ৰাইব কৰিলেহে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ মন যাব আৰু ভিডিঅ'টো সকলোৱে চাওক চাই কেনেকুৱা পালে এবাৰ নিশ্চয় জনাওক আৰু শেষত সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম